যাৰ কাষত সম্পৰ্কৰ মূল্য বেছি, তেওঁৰ দুখ নহ'লেও সৰু হৈ দিয়ে। সকলো সময়ত এটা কথা মনত ৰখা উচিত যে কোনো নিখুঁত নহয়, দুখ গুণ মিলিয়েই মানুহ। বেছিভাগ পুৰুষ প্ৰতাৰিত হয় নাৰীৰ সৌন্দৰ্যত মুগ্ধ হয়, আৰু নাৰী প্ৰতাৰিত হয় পুৰুষক বিশ্বাস কৰি আৰু নিজৰ দুৰ্বলতা প্ৰকাশ কৰি। কাৰোবাৰ সৌন্দৰ্য দেখি যদি আপুনি তেওঁৰ প্ৰেমত পৰে, তেন্তে তেওঁক পাহৰিব পাৰিব, কিন্তু কথাৰ প্ৰেমত পৰিলে আপুনি কোনোদিনেই তেওঁক পাহৰিব নোৱাৰিব। জীৱনত কেতিয়াও নিজৰ ইচ্ছাবোৰ পূৰণ নহয় বুলি ভাবি মন বেয়া কৰি নাথাকিব। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, আৰু যি দিছে তাকেই উত্তম বুলি ভাবি নিজৰ কৰ্ম কৰি যাওক, তেতিয়াহে এদিন আপুনি বিচৰা সকলোবোৰ পাব। তিনিটা বস্তু জীৱনত পুনৰ ঘূৰি নাহে, এয়া হ'ল সময়, কথা আৰু সুযোগ। তিনিটা বস্তু জীৱনত কেতিয়াও হেৰুৱাই নেপেলাব, শক্তি, আশা আৰু সততা। তিনিটা বস্তুৱে মানুহৰ পতন আনে, অহংকাৰ, মিছা কথা আৰু হিংসা। আৰু জীৱনৰ তিনিটা বস্তু বহুত দামী, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। 10টা প্ৰশংসাই মানুহক যিমান উৎসাহী কৰে, এটা নিন্দাই তাতকৈ বহুত বেছি দুৰ্বল কৰিব পাৰে। অহংকাৰ কেতিয়াও নকৰিব, কাৰণ ভগৱানে মানুহক দিও পৰীক্ষা লয় আৰু কাঢ়ি লৈও পৰীক্ষা লয়। সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে, তেন্তে পৃথিৱীৰ কোনো সম্পৰ্ক ভাঙি নাযায়। কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায়, তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়েহে কেতিয়াও মানি নলওঁ যে অভাৱে স্বভাৱ নষ্ট কৰে। আপত্তি নাই, দুখ নকৰোঁ, যি পাইছোঁ তাতেই সুখী। কোনোবাইতো মই যি পাইছোঁ সেইখিনিওতো পোৱা নাই। মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন। কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়, কাৰণ জীৱনত দুখৰ কোনো সংগী নাথাকে। গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকে, এয়া বন্ধুত্বই হওক বা ভালপোৱা। জীৱনত তুমি যাক যিমান গুৰুত্ব দিবা, তেওঁ তোমাক সিমানেই অৱহেলা কৰিব। ভালপোৱাই হওক বা বন্ধুত্ব, বেয়া সময় আহিলেহে বুজা যায় সম্পৰ্কটো আচলতে কিমান গভীৰ। বিচাৰিলেই সকলো পোৱা নাযায় যদি সেয়া তোমাৰ ভাগ্যত নাথাকে। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মিঠা মিঠা কথা কোৱা মানুহবোৰে আচলতে আমাক ঠগি থৈ গুচি যায়। প্ৰকৃত সঁচা মনৰ মানুহবোৰ সদায় খঙাল হয় আৰু কিবা বেয়া দেখিলে মুখৰ আগতেই কৈ দিয়ে। সেয়েহে কোৱা হয়, এনেধৰণৰ খঙাল মানুহৰ মনটো খুবেই পবিত্ৰ হয়, যি কেতিয়াও আনৰ অপকাৰ হোৱাটো নিবিচাৰে।